फ्रेंड्स एया मैं फुचका पापड़ किनि आनिछु एया साथुन फुचका पापड़ आनि एया मैं फुचका बनाब लाइछु हे तेलটো गरम হ'ব दिछु এয়া ধুনীয়াকৈ ফুলি উঠিছে এয়া হৈ গৈছে দেখিছেনে খুব সোনকালে হৈ যায় এনেদৰে মই এটা এটাকৈ দি আছো পুনৰ আকৌ এটা দি দিলো হৈ গৈছে গেছটো অলপ কমাই দিছো দেই তেলটো বেছি গৰম হৈছে সেইবাবে গেছটো অলপ কমাই দিছো এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি গৈছে এয়া হৈ গ'ল আৰু কোনোবা এটা দুটা ফুলিয়ে নুঠে ব্ৰেড বনাই পিন্ধি দিলে ফুচকাৰ বাবে মই আলুখিনি ৰেডি কৰি লৈছোঁ ইয়াতে আলু পিটিকাত মই পিঁয়াজ দিছোঁ শুকান জ্বলাৰ গুড়ি দিছোঁ চাট মছলা দিছোঁ আৰু নিমখ দিছোঁ এইখিনি লগ কৰি এতিয়া মই ধুনীয়াকৈ সানি লৈছোঁ দেখিছেনে তেঁতেলী পানীখিনিও বনাই লৈছোঁ ইয়াতে মই নিমখ আৰু চাট মছলা দি দিছোঁ এই ফুচকাত আলুখিনি ভৰাই দি আছোঁ এতিয়া ইয়াতে তেঁতেলী পানীখিনি দি দিম এনেদৰে আপোনালোকেও ফুচকা ঘৰতে বনাই খাই চাবচোন এনেদৰে গুটিখিনি মই দেখাই দিছোঁ আৰু ভিডিঅ'টো চাই কেনে পালে জনাবচোন আৰু যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ